जनजातिखौनि उनाव आसामनि मोनद' जनजातिखौ ट्राइबेलाव सोसननायनि उनावनो रायजोआव अर जोंदों। रायजोनि गुबुन गुबुन ओनसोलफोरजों लोगोसे बाक्सा जिल्लायावबो सोमावसारदों कच राजबंशी फरायसा हानजा आख्रासुआ। बाक्सानि बखुवामारिनि राजा लामायाव हादरनि गाहाय मन्त्रि नरेन्द्र मदि, इउनियन ट्राइबेल एफेयार्स मिनिस्टार आरो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोननि मुसुखा सावनानै सोमावसारदों। बे सोमावसारनायाव केन्द्रीय सरकार हाय हाय, रायजो सरकार हाय हाय, प्रधान मन्त्रि मिसलिया बायदि स्लगानजों गोमसार होदों। सोमावसारनाय हाबाफारियाव बाहागो लादों आख्रासुनि गाहाय नेहाथारि कपिल देव सिंहआ आरो फैगौ समफोराव बिजेपि हाथाव कच राजबंशी बासाव हाबाफारि लागोन होना धमकी होदों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। केन्द्रीय केबिनेट सरकारे जितु सिद्धांत लैसे 5খন राज्यर 12টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যি এটা কেবিনেট সিদ্ধান্ত লৈছে তাক হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি আদৰণি জনাইছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে আমি 1968 চনৰ পৰাই আমি যি কোচ ৰাজবংশী জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী আহিছোঁ। 1990 চনৰ আক্ৰাসু গঠন হোৱাৰ পিছত জন্মলগ্নৰে পৰা জাতিটোৰ যি জনজাতিকৰণৰ প্ৰাপ্য অধিকাৰৰ আমি দীৰ্ঘদিনৰ পৰা সংগ্ৰাম চলাই আহিছোঁ। নিৰ্বাচন আহিলে কি কংগ্ৰেছ চৰকাৰে হওক কি বিজেপি চৰকাৰে হওক আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছে। এনেকুৱা কি আপোনালোকে জানিবলৈ পালে দুখ কৰিব যে যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বঙাইগাঁও কাকৈজানাত তাৰ মানে কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আহি নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতে এনেকুৱা ধৰণে কৈছিলে যে কেন্দ্ৰত চৰকাৰ গঠন কৰাত কোচ ৰাজবংশী ৰাইজে সহায় কৰক। আমি যদি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰোঁ তেতিয়াহ'লে 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰিম আৰু কমতাপুৰ দাবী যিটো এই দাবীটো ৰাজনৈতিকভাৱে সমাধান কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছিলে। ঠিক অনুৰূপভাৱে কোচ ৰাজবংশী জনগোষ্ঠীয়ে 2014 চনত লোকসভা নিৰ্বাচনৰ সময়ত ভোট প্ৰদান কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ কাৰণে সহযোগিতা কৰিলে। কিন্তু আমি দেখা পালোঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী মানে কাৰ্যকাল হোৱাৰ উকলি গ'ল। এতিয়া দ্বিতীয় কাৰ্যকালত 2-3 বছৰ গুচি গ'ল। কিন্তু আজিলৈকে যিটো নেকি কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী আৰু জনজাতি কমতাপুৰৰ দাবী এইটো কিন্তু বাস্তৱসন্মত কোনো ধৰণৰ পদক্ষেপ নল'লে। যোৱা পৰহি মানে 12টা জনগোষ্ঠীক দেশৰ 12টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো প্ৰাপ্য অধিকাৰ সেইটো বঞ্চিত কৰি আকৌ কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰিত কৰিলে। গতিকে আজিৰ এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এটাই কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ সদিচ্ছা আছে অতি শীঘ্ৰে কোচ ৰাজবংশী জনজাতিকৰণৰ মৰ্যাদা দিয়ক আৰু কমতাপুৰ ৰাজ্য ৰাজনৈতিকভাৱে সমাধান কৰক। অন্যথা কোচ ৰাজবংশী ৰাইজ জাগ্ৰত হৈছে আৰু অতি সোনকালেই আমি আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত সোমাই বিজেপি হাটাও কোচ ৰাজবংশী বাঁচাও অভিযান আমি আৰম্ভ কৰিম। আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছোঁ যে যদি আমাৰ যিটো মানে জনজাতিকৰণৰ দাবী আৰু কমতাপুৰৰ দাবী যদি সমস্যা সমাধান অতি শীঘ্ৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যদি শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি-এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব।
যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।